যোৱাকালি SITয়ে জুবিনদাৰ ন্যায় চাৰ্জশ্বিটখন দিলে আৰু এই চাৰ্জশ্বিটখন দেখা পাই অখিল গগৈ ডাঙৰীয়াই কৈছে যে তেনেকুৱা চাৰ্জশ্বিট মই 1 ছেকেণ্ডত ডাষ্টবিনলৈ দলিয়াই পেলাম। এতিয়া ভাবিবলগীয়া কথা এইটো যে অলপ দিনৰ আগলৈকে এওঁলোকে জানো চিঞৰ বাখৰ লগাই থকা নাছিলে জুবিনদাই ইমান দিন কিয় ন্যায় পোৱা নাই, SITয়ে কিয় চাৰ্জশ্বিট দিয়া নাই, হিমন্ত বিশ্ব শৰ্মাই কাক বচাব বিচাৰিছে, বিভিন্নজনৰ বিভিন্ন কথা আছিল। কিন্তু এতিয়া যেতিয়া SITয়ে চাৰ্জশ্বিটখন দিলে এওঁলোকে কয় এনেকুৱা চাৰ্জশ্বিট যদি বোলে আমাৰ হাতলৈ আহিল হয় মই বোলে ফালি ডাষ্টবিনত পেলাই দিলোঁ হয়। কালি গৰিমা বৈও ক'লে যে বোলে আমি চৰকাৰৰ ওপৰত আমি বিশ্বাস ৰাখিব লাগে, আমাৰ ভাৰতবৰ্ষৰ ন্যায় প্ৰক্ৰিয়াটোৰ ওপৰত আমি বিশ্বাস ৰাখিব লাগে, জুবিনদাই ন্যায় পাব। আমাৰ দেশৰ যিটো তদন্ত প্ৰক্ৰিয়া আৰু যিটো আইন প্ৰক্ৰিয়া সেইটোৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে। কিন্তু এওঁলোকে কাৰো ওপৰত বিশ্বাস ৰখা নাই। এওঁলোকে যিমান পাৰিছে মিডিয়াৰ সন্মুখত সেইটো ফালি চিঞৰি আছে যে খেলি মেলি কৰা হৈছে, কিবা ভুল SIT ৰিপৰ্ট দিছে, কিবা দিছে। ঠিকে আছে, কিন্তু আপোনালোকে কেনেকুৱা ধৰণৰ ন্যায় বিচাৰি আছে? একদম চিধা কথাত মই কওঁ না, এওঁলোকে কেনেকুৱা ধৰণৰ ন্যায় বিচাৰি আছে? এওঁলোকে বিচাৰি আছে যে আমি অসমৰ অসমীয়াসকলে ৰাস্তালৈ ওলাই আহিব লাগে, জুবিনদাৰ নাম লৈ পেলাই অসমখন জ্বলাই নেপালৰ নিচিনা পৰিস্থিতি কৰিব লাগে, আৰু গোটেই অসমীয়া যেতিয়া ৰাস্তাত ওলাই আহিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাধ্যত পৰি পেলাই পদত্যাগ কৰিব আৰু গৌৰৱ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰী বনাই দিব, তাৰপিছতেহে জুবিনদাই ন্যায় পাব। জুবিনদাইটোতো ন্যায় পাব আৰু পাবও লাগিব, সেইটো মই নহয় সমগ্ৰ অসমবাসীয়ে কয়। কিন্তু কথা হ'ল যে এই জুবিনদাৰ নাম লৈ পেলাই আপোনালোকে যে চৰকাৰ গঠন কৰা আশাটো যে পাতি যে আছে, সেই আশাটোহে খালি আপোনালোকৰ পূৰা নহ'ব। ধন্যবাদ।